कुनुजने कान्दी कान्दी गरुवाइसे मुन्दन बे समाव आङो नोंथांमोननि थाखाय मोनसे गोनां आपडेट लानानै फैदों मानोना जोंनि बड'लेण्ड टेरिटरियेल काउन्सिलाव जेरैबायदि एबेक्सन खालामदों इनक्रोचमेन्ट मानसिफोरखौ जेरैबायदि एबेक्सन खालामदों बे दखल मानसिफोरखौ एबेक्सन खालामदों थिग बेबायदिनो कार्बिआंलं अट'नमास डिस्ट्रिक्ट काउन्सिलावबो बेबायदिनो कार्बिफोरखौ एबेक्सन खालामदों आरो बे एबेक्सन खालामनायनि थाखायनो कार्बिफोरा नैबे 2025 मायथाइनि गोदान बोसोराव रंजानायखौ गारनानै बिसोरो मा खालामदों गावबा गावनि गोदनायाव सेन्देल आलायनानै गावनि खावलायाव सेन्देलजों बुनानै लादों आरो सोरबा सोरबा खानाय थख्ला थख्लि सिनदों थिग बेबायदिनो सिननानै सरखारनि सिगाङाव खुद्रिनायखौ दिन्थिदों नोंथांमोना नैबे भिडिअखौ जोबजासिम नायलाङोब्ला थारैनो गासैबो डिटेल्स बाथ्राफोरखौ नोंथांमोना मोनथिनो हागोन नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन कुनुजने कान्दी कान्दी गरुवाइसे मुन्दन कुनुजने निजर डिंगित आरि लैसे जुता सेन्देলৰ माला उदात्त भाषणৰ মাজে মাজে এজনে নিজৰ গালত উঠাইছে চেন্দেলৰ কোব কপাল চপৰিয়াইছে নিজৰ গালে মুখে চৰিয়াইছে কুনুজনে অৰ্ধ উলংগ হৈ পথতেই বাগৰি ৰৈছে এওঁলোক কাৰ্বি পাহাৰৰ ডিফুত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিবাদৰ ভাষা এয়া কাৰ্বি পাহাৰৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত চৰকাৰে উচ্ছেদ নচলোৱাৰ বাবেই এই প্ৰতিবাদ তেওঁলোকৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰকাশেৰে প্ৰতিবাদত বহি প্ৰতিবাদী ছাত্ৰ সংগঠনৰ দাবী স্বভূমিত আজি নিৰ্যাতিত কাৰ্বি স্বভূমিত লজ্জিত কাৰ্বি সেয়ে মুণ্ডনৰ দ্বাৰা সৰ্বস্ব ত্যাগ কৰিছে তেওঁলোকে আমি কি কৰিম কাৰ্বিংলং আমি হয় কাৰ্বিংলং নিজৰ স্থান নিজৰ মাটি ভেটি কিন্তু আমি সেই মাটি ভেটি আমি নিজৰ কাৰ্বিসকলৰ মাটি ভেটি বুলি কোৱা আমি সেইখিনি ক্ষমতা আমাৰ হাতত নাই এতিয়া হয় আমাৰ হাতত সাহিত্য পৰিষদ আছে কিন্তু সেই সাহিত্য পৰিষদো কিন্তু সেইটো আজি কোনো কামৰ সাহিত্য পৰিষদ হৈ থকা নাই মাটি আমি ৰক্ষণ কৰিব নোৱাৰো নিজৰ জনগোষ্ঠী আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰো নিজৰ সন্মান আমি বচাব নোৱাৰো এতিয়া আমি কিহৰ কাৰণে কাৰ্বি হৈছো কিহৰ কাৰণে আমি অসমীয়া হৈছো কিহৰ কাৰণে আমি সাহিত্য পৰিষদ হৈছো সেইটো লৈ পেলাই আমি একো কৰিব নোৱাৰা হৈছে সেইকাৰণে আজি আমি গোটেইখিনি ত্যাগ কৰিছো 2024 ফেব্ৰুৱাৰী মাহতেই ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কাৰ্বিআংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত বাস কৰা 10,000 লোকক উচ্ছেদৰ জাননী দিছিল তুলিৰাম চৰকাৰে কিন্তু এতিয়াও সেই উচ্ছেদ নচলাক লৈ ক্ষোভিত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জনজাতীয় সংগঠন আমাৰ ডিমাণ্ডটো ডেমক্ৰেটিক এইটো এনক্ৰচমেণ্টৰ কথা কৈ আছে সেই এনক্ৰচমেণ্টটো পিজিআৰ হয় অকল এইটো পিজিআৰ খেৰণিৰ পিজিআৰ বুলি নহয় বাকী কাৰ্বিআংলঙত যিমান ভিজিআৰ আছে খিজিআৰ আছে সেই মাটিবিলাকটো এনক্ৰচমেণ্টবিলাকৰ পৰা মুক্ত কৰাব লাগিব আমাৰ ডিমাণ্ডটো হ'ল সেইটো কিন্তু আজিলৈকে আজি 1 বছৰ হ'লেই 1 বছৰ হোৱাৰ পিছতো কাউন্সিলে একো পদক্ষেপ লোৱা দেখা নাই কিছু সংখ্যক ভোটৰ কাৰণে যদি তেওঁলোকে তুলিৰাম ৰংহাং ডাঙৰীয়াই ভিজিআৰ মাটি অবৈধভাৱে বসবাস কৰি থকা লোকক উচ্ছেদ কৰিম বুলি যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে সেইটো প্ৰতিশ্ৰুতি যাতে সোনকালে প্ৰতিফলিত হ'ব লাগে আৰু নৱবৰ্ষৰ দ্বিতীয় দিনটোত উচ্ছেদৰ দাবীত ডিফুত এই অভিনৱ প্ৰতিবাদ কাৰ্বি সকলৰ হৈ ৰাজ্যৰ সকলো খিলঞ্জীয়াৰ ঐক্যকণ্ঠ আহ্বান কৰি প্ৰতিবাদী ছাত্ৰৰ দাবী এই সময়ত নতুন বছৰক আদৰি ৰং ৰহইচ কৰাৰ সময় নহয় আজি নিজৰ মাটি হেৰুৱালো আমি নিজৰ স্থানত আজি আমি মাৰ খাবলগীয়া হয় নিজৰ স্থানত আমি গোটেইখিনি আমি বেদখলকাৰী আছে অনা অসমীয়া অনা কাৰ্বি আজাত আহি পেলাই গোটেইখিনি মাটি কাৰ্বিসকলৰ মাটি জোৰ জবস্তি দখল কৰা হয় কাৰ্বিসকলক মাৰা পিটা হয় কাৰ্বিসকল নিলাজ হ'বলগীয়া হয় এইখিনি সময়ত আমি কিবা আনন্দত আমি ফূৰ্তি কৰিম নেকি ডিফুৰ পৰা স্বৰূপ লস্কৰৰ ৰিপৰ্ট ND24